ওয়েলকাম টু দ্য লেজেন্ড ব্লগ। তাৰমানে গাইজ এইটো হ'ল এটা আমাৰ নতুন ব্লগাৰ চেনেল। তো আপোনালোকে আমাৰ যদি ব্লগ চাই ভাল পায় এইটো চেনেলত চাব পাৰিব। তো আজি এইটো আমি এইটো চেনেলৰ প্ৰথম ব্লগ, যিহেতু আজি আমাৰ বিদায় গাইজ। তো বিদায় কি কৰোঁ চাই থাকক গাইজ। এইখন আমাৰ বিশ্বৰণ আমি হাতলিখা আলোচনী হয় গাইজ। ইয়াতে গাইজ এইখন হ'ল ৰামধেনু, আৰু এইখনো আমাৰ ছাৰ বাইদেউসকলে আৰু আমি সকলোৱে মিলি এইখনো বনাইছোঁ গাইজ। এইখনো ভাল লাগে গাইজ, আমি এইবাৰ প্ৰথম বনাইছোঁ এইখন। তো ইয়াতে বহুত ভাল ভাল কথা দেখাই আছে, ছাৰ বাইদেউসকলেও সহায় কৰিছে বহুতখিনি। তো গাইজ চাব পাৰে। এইটো হ'ল আমাৰ হল, চাব পাৰে গাইজ। অনলে আমাৰ বহি আছে গাইজ, আৰু এইটো হল আমাৰ। ইয়াতে এইবাৰ পৰীক্ষা বঢ়িয়াকৈ হৈ যাব পাৰে গাইজ। গাইজ আমাৰ এইটো হ'ল আমাৰ স্কুলৰ এইটো কিটচেন হয় গাইজ। আজি ইয়াতে খানা বনাই আছে আমাৰ দাদাই। তো দাদা বহুত ব্যস্ত হৈ আছে গাইজ, এইবোৰ ধোৱা মেলা কৰি আছে। তো খানা বহুত ভাল বনায় দাদাই। তোমালোকক আমি বহুত বহুত ধন্যবাদ জনালোঁ। ভালে থাকিবা, পৰীক্ষা ভালকৈ দিবা। চিৰ বিদায় নহয়, খন্তেকীয়া বিদায় হয় তোমালোকৰ। এইটো হ'ল আমাৰ কাৰ্যালয়, ইয়াত সকলো ধৰণৰ অফিচিয়েল কাম কৰা হয়। আৰু এইটো আমাৰ অধ্যক্ষ ছাৰৰ ৰুম, আৰু এইখনেই হৈছে আমাৰ স্কুল। গাইজ চাব পাৰে, স্কুলো আছে কলেজো। গাইজ এইটো হ'ল কেমিষ্ট্ৰি লেব, আমি এনেধৰণে প্ৰেক্টিকেল কৰোঁ গাইজ। এইটো কৰিয়ে আছোঁ গাইজ। তো আজি নহয়, এইটো কৰিছিলোঁ আগত। মই ইয়াত ক্লিপটো সোমাই দিছোঁ কাৰণ আমাৰ ঘৰত এইখিনি ভাল ব্যৱস্থা আছে, আমাৰ প্ৰিন্সিপাল ছাৰে ভাল ব্যৱস্থা কৰিছে। তো সেইকাৰণে এই ক্লিপটো মই ৰাখি পেলাই ইয়াত সোমাই দিছোঁ গাইজ। তো আপোনালোকে চাব পাৰে গাইজ, কি ধুনীয়াকৈ কৰিছে। আৰু পৰীক্ষক সকলো ছাৰে আমাক সহায় কৰে। তো গাইজ চাব পাৰে। আমাৰ প্ৰেক্টিকেলৰ আমাৰ দেৱ ছাৰ হয় এইজন। তো আজি যাম বুলি অলপ ফটো এটা উঠাই ল'লোঁ আৰু। তো গাইজ চাব পাৰে, ছাৰ বাইদেউ সকলোৱে ফটো উঠিবৰ কাৰণে আহিছে, ইয়াত সাজু হৈ আছে গাইজ। গাইজ এইবোৰ হ'ল ক্লাছ 10ৰ ল'ৰা ছোৱালী, আৰু ইহঁতে ফটো উঠি আছে। তো আমাৰ কেমেৰা গাইজ সেইফালে আছে, আমি দেখুৱাইছোঁ গাইজ, চাই থাকিব। আৰু এইটো বাইদেউ। তো গাইজ আমাৰ এই চাৰিজনী আমাৰ ছেকেণ্ড ইয়াৰৰ ছোৱালী চাৰিজনী, পূৰা একদম হিৰ'ইন আৰু গাইজ। অসমীয়াৰ বাইদেউ হয়, বাইদেউ কিবা এটা কৈ দিয়ক। তো গাইজ এই দুটা হ'ল আমাৰ ইংলিছৰ মেম, এটা চুমা মেম আৰু এটা কাকলি মেম। গাইজ চাব পাৰে। আমাৰতো গাইজ ও মাই গড ক'বা যি ইচ্ছা নিজৰ বক্তব্যৰ মাজত এইখিনি ক'ব পাৰিব। অনল গান গাব বোলে। উঠবি দে, আয়ো এজন শুভেচ্ছা দে। এতিয়া হওক আমাৰ ক্লাছৰ আটাইতকৈ নম্ৰ ল'ৰা দুটা, অভিজিত আৰু প্ৰিয়ম। প্ৰিয়মেতো কোনোদিনা আমাৰ লগত কথা কয়, কিন্তু সি এদিনো কাজিয়া কৰা বা একো বা এনেকুৱা ক'তো হেৰি মানে ক্লাছত আহিয়ে সি সদায় চুপচাপ হৈ বহি থাকে। আচলতে আমাৰ বিদ্যালয়ৰ তৰফৰ পৰা তোমালোকলৈ শুভেচ্ছা থাকিল, আশীৰ্বাদো জনালোঁ। আৰু পিছত নতুন যাত্ৰাৰ বাবে তোমালোকে এটা মানে শিক্ষা জীৱনৰ এটা স্তৰ অতিক্ৰম কৰি এটা নতুন স্তৰলৈকে তোমালোকে আগবাঢ়িব। পৰীক্ষা নিশ্চয় ভাল হ'ব বুলি ভাবিছোঁ। মোটামুটি কোৰ্চবোৰ শেষ হৈছে, আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকলে খুব ভাল ধৰণে তোমালোকৰ কোৰ্চ শেষ কৰিছে। আৰু ময়ো মোৰ মেথমেটিক্সৰ প্ৰায় শেষ হোৱা বুলি ভাবিছোঁ ছেকেণ্ড ইয়াৰৰ কোৰ্চখিনি।
আচ্ছা গতিকে এই ক্ষেত্ৰত এটা স্পষ্টীকৰণ দি গৈছে মোৰ কথাটো অকণমান বৰ ভালদৰে লোৱা নাই চৰকাৰীভাৱে এইবিলাক দিয়া হৈছিলে আমি দুখীয়া ছাত্ৰ ছাত্ৰী বুলি পেলাই আমি অৱশ্যে ফুটবল কৰাৰ কোনো আলোচনা আমি নিজেও ফুটবলটো বেয়া পাওঁ কিয় আমাৰ কালি নহয় মোৰ পাই লৈ যাবি তো গাইজ বিৰাট গাইজ 50 টকা দিছি ডেন্স কৰাৰ কাৰণে এই 50 টকা ভিডিঅ'টো ভাল লাগিছে তেনে লাইক শ্বেয়াৰ কমেণ্ট কৰি থৈ দিব আৰু কোনোবা যদি চেনেলটো প্ৰথম আহিছে তেতিয়া ছাবস্ক্ৰাইবটো কৰিবলৈ নাপাহৰিব জয়